ৰাজহুৱাকৈ নগ্ন কৰা হ'ল 88 গৰাকী ছাত্ৰী তালিবান বা ISIS নহয় এখন বালিকা বিদ্যালয়ত সংঘটিত হ'ল এই ঘটনা সহপাঠী আৰু শিক্ষক শিক্ষয়িত্ৰীৰ সন্মুখত চূড়ান্ত লজ্জাৰ সন্মুখীন হ'ল 88 গৰাকী ফুলকমলীয়া ছাত্ৰী অৰুণাচলৰ বালিকা বিদ্যালয়ত আদিম শাস্তি সাগালি গাঁৱৰ কস্তুৰবা গান্ধী বালিকা বিদ্যালয় এটা সৰু অপৰাধত এনে নাৰকীয় শাস্তি প্ৰদান কৰা হ'ল বিদ্যালয়খনৰ 6ষ্ঠ আৰু 7ম মানৰ এদল ছাত্ৰীক বিদ্যালয়ৰ সকলো শিক্ষাৰ্থী আৰু গুৰুৰ সন্মুখত 88 গৰাকী ছাত্ৰীক বাধ্য কৰা হ'ল দেহৰ সকলো কাপোৰ খুলি পেলাবলৈ এটুকুৰা কাগজৰ পৰাই সূত্ৰপাত সেই কাগজ টুকুৰাত প্ৰধান শিক্ষক আৰু এগৰাকী ছাত্ৰীৰ সন্দৰ্ভত লিখা আছিল কটু মন্তব্য মূল কালপ্ৰিতক চিনাক্ত কৰিব নোৱাৰিলে স্কুল কৰ্তৃপক্ষই সেইবাবে অমানৱীয় পাইকাৰী শাস্তি বিহা হ'ল 88 গৰাকী ছাত্ৰী ঘটনাটো সদৰি হোৱাত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া দোষী শিক্ষক শিক্ষয়িত্ৰীক গ্ৰেপ্তাৰৰ দাবীত সৰব হৈ উঠিছে দল সংগঠন